ইখবে কোন প্রীতি সাধিবে কক বিফল এরাম স্বর্গলোক বিনাকি নাইকে তাতো সুখ শুনি স্বৰ্গত আছে যত মহাদুখ অধিক শ্ৰীমন্ত দেখি কৰে নিন্দাবাদ সমানে সহিতে তইতো নসন্দে বিবাদ অনুদিনে দেখয় নিজ পুণ্য যাই খয় মনৰ অনুগুচয় সৰ্বক্ষণে পাতব এৰাম অন্তকক শংকায়ে ব্ৰহ্মাৰো সুখ নাই সামান্যৰ কোন লেখা দেখা নিমিৰা হেন জানি চাহে যিটো উত্তম কল্যাণ প্ৰথমে কৰিব সিটো গুৰুক সন্মান আগত এটা কথা কৈছে অন্তকৰ শংকায়ে ব্ৰহ্মাৰ সুখ নাই মই মৰিম বুলি ভাবটো অহাৰ লগে লগে যে মোৰ গেল ৰাজত্ব দুখ আৰম্ভ হ'ল ভয় সোমাৰ আমাৰো নহয় এনে তো এতিয়া সেইকাৰণে হে নিমিৰাই তুমি যদি তোমাৰ কল্যাণ চাও তেতিয়াহ'লে তুমি প্ৰথমে গুৰুক মানে সন্মান কৰা গুৰুক স্মৰণ কৰা কৰি তুমি গুৰুক সন্মান প্ৰদৰ্শন কৰা তাৰপিছত এৰাম শাস্ত্ৰৰ জানন্ত তত্ত্ব কৃষ্ণ ভকত সেই গুৰু উপদেশ দিবা শপত কৈছে গুৰু সেইজন যিজনে শাস্ত্ৰৰ তত্ত্ব জানে যিজনে শাস্ত্ৰৰ উপদেশ দিবৰ কাৰণে যোগ্য এৰাম নজানয় তত্ত্বক যদি নুহিকে পণ্ডিত শিষ্যৰ সংশয়ে তেবে নপাৰে খণ্ডিত যদি বা পণ্ডিত হইলে নুহিকা ভকত তাৰ উপদেশে বুধ নুপুজে শিষ্যত সেই পণ্ডিতজনৰ কথা গুৰুজনৰ কথা উল্লেখ কৰিছে যদিও পণ্ডিত যদিও তেওঁ ভকত কিন্তু ঈশ্বৰ সংশয় খণ্ডন কৰিব নোৱাৰে তাৰমানে যিখিনি তেওঁৰ জ্ঞান থাকিব লাগিছিল নাই তাৰপিছত কৈছি তেওঁ শাস্ত্ৰ জানে যদিও তেওঁ ভকত কিন্তু নহয় শাস্ত্ৰ জানন্ত যদি নুহিকা ভকত তানৰ উপদেশে বোধ নপজে শিষ্যত সেই গুৰুই যদি শিষ্যক নানা সৎ কথা নানা ভাল কথাও কয় কিন্তু শিষ্যজনৰ অন্তৰত নুসুমায় কিয় নুসুমায় এইটো বাহিৰা কথা এজন সৎপুৰুষৰ ওচৰত যদি উপদেশ বিচৰা হয় তেওঁ যদি প্ৰকৃততে সৎ তেনেহ'লে উপদেশটো শিষ্যজনৰ কাম দিব আৰু গুৰুজন যদি কপট মই কপটটো বুলি নাজানো কিন্তু তেওঁক গুৰু বুলি ভাবছো সেই সূত্ৰে তেওঁক মই তাৰ উপায় সুধিলো তেওঁ যি উপায় দিব তেওঁ কপট নাই না তেনেহ'লে তাৰ কিন্তু ৰক্ষা নাই এই কপট গুৰুৰ পৰামৰ্শ ইয়াৰ দ্বাৰাই বুজি পালো আমি কপট গুৰুৰ উপদেশ শিষ্যৰ কামত নাহে এইটো কিন্তু আধ্যাত্মিক অৰ্থ
তাৰপিছত এৰাম বিশিষ্ট গুৰুক অকপতে সেৱা কৰি মানিবেক এন্তে আত্মা এন্তে মহাহৰি অহেনয় বিনয় কৰি গুৰুৰ চৰণে ভাগৱত ধৰ্মক শিকিব কমনে। এইখিনি কথাৰ দ্বাৰাই আমাক এটা কথাই উপদেশ দিছে যে হে ভকতসকল বা হে শিষ্যসকল, তোমালোকে ভাগৱত ধৰ্ম ধাৰণ কৰোঁতে তোমালোকে যিজনক গুৰু মানি লৈছা, তো সেই গুৰুজনে যদি অকপটভাৱে ঈশ্বৰ সংজ্ঞা আনিব পাৰে আৰু তেনেহ'লে সেই গুৰুজনক আত্মাৰূপী ঈশ্বৰ বুলি জ্ঞান কৰিব কৈছে। তো সেইজনে ভাগৱত ধৰ্ম শিকালে ঈশ্বৰ সংজ্ঞাত পুষ্ট। তাৰমানে আমি এতিয়া এনেকৈ বুজিলোঁ যে গুৰুজন সৎ হ'ব লাগে। গুৰু বাচি গুৰু ভজতে সাৱধান হ'ব লাগে। জগতত গুৰু বহুত আছে, এতিয়া সৎগুৰু বিচৰি পোৱাটো টান। যদি সেই গুৰুৰ কপট ভাৱ থাকে তেনেহ'লে ঈশ্বৰ কোনোদিন মংগল নহয়। সেয়ে কৈছে আৰু এৰাম যিটো ধৰ্মে মহা তুষ্ট হৈয়াতি হয় ভকতক দেন্ত আপোনাক দায়াময় অনিৰন্ত খনেক আউৰ প্ৰভু দামোদৰ কাষতে থাকন্ত যেন বলি প্ৰহ্লাদৰ। প্ৰহ্লাদৰ গুৰু আছিল সন্দামূৰ্খ। শুক্ৰাচাৰ্যৰ দুটা পুতেক, এটাৰ নাম সন্দ, এটাৰ নাম মৰ্ক, দুয়োটা মিলি সন্দামূৰ্খ। তাহো দুটা আছিল হিৰণ্যকশিপু বুলি দিছে, বাপেক হিৰণ্যকশিপু। তাহাৰ ওচৰত শিক্ষা দিছে, গুৰু ভেজিছে। সেই সন্দামূৰ্খ দৈত্য মুখে আছে নাই, কপট প্ৰহ্লাদক তাহাৰ দৈত্যৰ ধাৰণাবিলাক, দৈত্যৰ কথাবিলাক গ্ৰহণ কৰিবৰ কাৰণে হেঁচা দিছে। প্ৰহ্লাদে সেইটো নামনে, গতিকে তেল আৰু পানী হ'ল। ফলস্বৰূপে এই উদাহৰণটো মই নিজে টানি আনিলোঁ, তাৰমানে নিজে আনিছোঁ যে গুৰু ভজবা লাগিলে ভগৱন্ত প্ৰভুক যদি গুৰুজনে একান্ত মনে ভজে তেনেহ'লে সেইজন সৎগুৰু। যদি ভগৱন্তক নামানে, যদি ভকতক নামানে, যদি পিতৃ মাতৃক নামানে, যেনে সমাজৰ মানুহক নামানে, যদি তাৰ ইচ্ছামতে নিজৰ মতে কৰে, তে সেইজন কেতিয়াও গুৰু হ'ব নোৱাৰে। এই গুৰুৰ পৰা উপদেশ ল'লে হিতে বিপৰীত হ'ব। তাৰপিছত এৰাম হেন জানি প্ৰথমে লয়বেক সাধু সংগ কৰিবেক আন বিষয়ত মন ভংগ সমস্তকে ঈশ্বৰত অৰ্বিবেক চিতে উত্তমত প্ৰীতি কৰিবেক যথোচিতে। এই গুৰু বিশ্ৰী পতান হয় না, গুৰু শুদ্ধ হয় না নহয় নাজানো, বাহিৰত সুন্দৰ
বৰ সুন্দৰ ভকত ভিতৰে বা সিটো নাজানো সেইকাৰণে সহজ উপায় দিছি যে সদায় ঈশ্বৰত সকলো কৰ্ম অৰ্পণ কৰবা নিজক অৰ্পণ কৰবা নিজৰ ভাৰ্যা পুত্ৰ ঘৰ বাৰী ধন সম্পত্তি চব অৰ্পণ কৰবা কৰি অন্যৰ প্ৰীতি অন্যই যিটো ভাল পায় সেই ভাল পোৱা কামবিলাক কৰবা এইটো দিহা দিছে তাৰপিছত এৰাম সমানত মৈত্ৰী দিন দৰিদ্ৰত দয়া কবিৰ ভাৱনা গুৰু উপদেশ বায়া এৰাম সত্য শৌচ অহিংসা শিকিবে সমদম সুখ দুখ হৰি কবি খাদে হৈব সম অ ভাগৱত শাস্ত্ৰ কৰিব অভিনন্দা আন শাস্ত্ৰ সমস্তকো নকৰিব নিন্দা ভাগৱত নিজে যিহেতু পঢ়ো ভাগৱত যিহেতু শুনো ভাগৱতৰ আশ্ৰয় যিহেতু লৈছোঁ সেইকাৰণে তো ভাগৱত ধৰ্ম গ্ৰহণ কৰিব কৈছিল কিন্তু ভাগৱত ধৰ্ম গ্ৰহণ কৰোঁতে সাৱধান হ'ব কৈছে এইটো যাতে আন ধৰ্মক নিন্দা নকৰে মানুহজন কপট হৰি নিন্দা কৰিব কিন্তু সেই কপটতাটো ইচ্ছত থাকবা নালাগিব তাৰপিছত